কাৰ্বি আংলং জিলাৰ লাংহিন নগৰৰ পামগাঁও প্ৰাথমিক শাখাৰ নামঘৰ প্ৰাংগণত তিনিদিনীয়া কাৰ্যসূচীৰে চলি থকা শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱটি নিশা অনুষ্ঠিত বগাসুৰ বধ অংকীয়া নাটেৰে সামৰণি পৰে। উল্লেখযোগ্য যে বগাসুৰ বধ ভাওনা স্থানীয় পুৰণি শিল্পীসকলে সুন্দৰ অভিনয় প্ৰদৰ্শন কৰি সকলোকে আপ্লুত কৰে। অন্যহাতে দিনৰ ভাগত পুৱা প্ৰাত প্ৰসংগ পৰিৱেশ নিকাকৰণ আদি কাৰ্যসূচী ৰূপায়ণ কৰে। ভাওনাখনৰ নাম হৈছে বগাসুৰ বধ। মই ভীম ভাও কৰিছিলোঁ, বহুত ভাল লাগিছে ভীম ভাও কৰি। ভাওনা বহুতো নৱপ্ৰজন্মই ভাও কৰিছিলে, বহুতো মানে ভাল পাইছে, আনন্দ পাইছে, নাজানা কথাবোৰ শিকিছে আৰু মানে ভাও কৰি বহুত আনন্দ পাইছে আৰু ইমান ধুনীয়া ভাও কৰিছে। আমাৰ আগৰ জ্যেষ্ঠসকলে যেনেকৈ ভাও কৰে ঠিক পুৰণি মানে শিল্পীসকলেও তেনেকৈ খুব আনন্দৰে ভাও কৰিছে। বহুত ভাল লাগিছে ভাও কৰি পেলাই। নাটকখনৰ নাম বগাসুৰ বধ আছিল। মই দ্ৰৌপদীৰ পাৰ্ট লৈছিলোঁ। কৰি বহুত ভাল লাগিছে মোৰ আৰু খুজিম। কাৰ্বি আংলঙৰ পৰা নেত্ৰকমল শৰ্মাৰ ৰিপৰ্ট, নৰ্থ লাইভ।